এই শিল্পটোতো আৰু অকল ইয়াতে আছে আৰু এতিয়া ইয়াতে সেইটো ইয়াতে বৰ্তমান আছে ইয়াৰ এইটো আমি ডাঙৰীয়া ওচৰলৈ আহিলোঁ তেখেতে মুখাৰ বিষয়ে অলপ কৈ আছে হয় কওকচোন বাৰু হয় আমাৰ এয়া মুখা শিল্প এইটো হ'ল মুখা শিল্পৰ বৈশিষ্ট্য এইবিলাক বনোৱা পদ্ধতি হয় প্ৰথমতে এইটো বাঁহৰ কাঠিয়ে কৰি ল'লোঁ হয় তাৰ ওপৰত এটা প্ৰলেপ দিলোঁ কুমাৰ মাটি দি এটা কাপোৰ মাৰি কুমাৰ মাটিয়ে কাপোৰ মৰাৰ পিছত গৰু গোবৰেৰে চেহেৰা বনালোঁ চেহেৰা হোৱাৰ পিছত আকৌ কুমাৰ মাটিয়ে কাপোৰ মাৰিলোঁ হয় তাৰপিছত ৰ'দত শুকুৱাই লৈ ৰং আচ্ছা এইটো 5টা পৰ্যায় হয় এটা মুখা বনাবলৈ গ'লে 3 দিন 4 দিন লাগে আৰু এই বস্তুটো তাৰমানে আপোনাৰ যিটো ঘূণে নোখোৱা কথাটো ক'লে হয় এইটো মানে এইটো ঘূণে খাব নোৱাৰে এইটো এটা মানে এইটো মেডিচাইনৰ নিচিনা কাম কৰে এই কুমাৰ মাটি কুমাৰ মাটিটোৱে মেডিচাইন এইটো এতিয়া এই বাঁহটো যে দেখিছে ই সদায় এনেকুৱাই থাকিব নতুন হৈ থাকিব ই মানে খাৰ নুঠে এনেই খাংটো খালী খাংটো আপোনাৰ খাৰ উঠিব পচি যাব কিন্তু এতিয়া নাযায় সেইটো এটা গুণ এইকেইটা আপুনি ক'লে 50 বছৰ হয় এইকেইটা 50 বছৰ হ'ল প্ৰায় হ'ল তেখেতক মই হায়দৰাবাদতো লগ পাইছিলোঁ এইফালে তেওঁ এইখন ফটো দেখিয়ে চিনি পালোঁগৈ এই আমাৰ প্ৰেচিডেণ্টৰ তাত গভৰ্ণৰৰ তাত মাতিছিলে একদম ধুনীয়া ইয়াৰ পৰা 20 ফুট গৈছে মাজুলী মুখা শিল্প চাবলৈ